হেল্ল' এভৰিৱান, আপোনালোকক মোৰ ভিডিঅ'টোৰ মাজলৈ স্বাগতম জনালোঁ। আজিৰ এই ভিডিঅ'টোত মাজুলীৰ একমাত্ৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰটোৰ পৰিৱেশ আপোনালোকৰ মাজত দাঙি ধৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব, কমেণ্ট, লাইক কৰিবলৈ নাপাহৰিব। আমাৰ আকৌ ক্লাছসমূহ ৰাতিপুৱা 10টাৰ পৰাই আৰম্ভ হয়। এইকেইদিন অৱশ্যে মই খোজকাঢ়ি যাব লগা হৈছে, কিয়নো ঘৰত অনা-নিয়া কৰিবলৈ মানুহ নাই। সেইবুলি অৱশ্যে বেয়া পোৱা নাই, কেতিয়াবা এইদৰে খোজকাঢ়িও যাব লাগে, নহয়নে বাৰু? বেছি দূৰ নহয়, 10-15 মিনিট সময় লাগে গৈ পাওঁতে। এয়া দেখিছেনে আমাৰ গাঁৱৰ পৰিৱেশ। গাঁৱৰ মাজভাগতে নামঘৰ আছে, ওচৰতে প্ৰাথমিক বিদ্যালয় আছে। ৰাওনাপাৰ বজাৰখন পাৰ হৈ এটা তিনিআলিদি সোমাই গৈয়ে আমাৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰটো পাবগৈ পাৰি। দেখিছেনে, খোজকাঢ়ি আহি আছোঁ আৰু ভাগৰে জোগৰে। বৰষুণ একেৰাহে হৈ থকাৰ বাবে ৰাস্তাবোৰৰ অৱস্থা দেখিছেনে? এয়া দেখিছেনে, আহি পাই গ'লোহি আমাৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ মূলদুৱাৰ। ৰাস্তাটো অৱশ্যে একেবাৰে বেয়া অৱস্থা হৈ আছে, কিয়নো 2-3 দিন একেৰাহে বৰষুণ হৈ থকাৰ কাৰণে একেবাৰে অৱস্থা বেয়া। নাজানো এই ৰাস্তাটো কেতিয়া ভাল হ'ব। ৰাস্তাটোৰ এই অৱস্থা হৈ থকাৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকল তথা শিক্ষাৰ্থীসকলৰ বহুতেই অসুবিধা হৈছে। কেতিয়া যে ভাল হ'ব। বাপৰে, খোজকাঢ়ি আহি একেবাৰে ঘামি গ'লোঁ। দেখিছেনে? আমাৰ আকৌ প্ৰশিক্ষণ কেন্দ্ৰৰ ওচৰতে এখন বিদ্যালয় আছে, নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয়। পৰিৱেশটো অৱশ্যে বেয়া নহয়, সেউজীয়া গছ-গছনিৰে ভৰা। গৰম দিনত থাকিবলৈ বৰ ভাল লাগে। ইয়াত শিক্ষা গ্ৰহণ কৰিবলৈ এটা ঠাণ্ডা পৰিৱেশ, শান্তি পৰিৱেশ হৈ থাকে। এয়া দেখিছেনে, আহি পাবৰে হ'ল।
এইটো আমাৰ অফিচ ৰুম, য'ত ছাৰ বাইদেউসকল থাকে, আৰু এয়া হৈছে আমি ক্লাছ গ্ৰহণ কৰা ৰুমসমূহ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, আৰু মোৰ চেনেলটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মাথো চেষ্টা কৰিছোঁ সেই সময়বোৰ ধৰি ৰাখিবলৈ। বাই।